নমস্কাৰ বন্ধু বান্ধৱীসকল ষ্ট্ৰং নলেজ ফৰ ইউ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পলিটি এণ্ড ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ শাসন প্ৰণালী আৰু ভাৰতীয় সংবিধানৰ ওপৰত কুৱেশ্যন আলোচনা কৰিম। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈছোঁ আপোনালোকৰ আগলৈ। আমি লাষ্ট ভিডিঅ'টো আলোচনা কৰিছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েণ্ট ইণ্ডিয়া অৰ্থাৎ প্ৰাচীন ভাৰতৰ ওপৰত আমি কুৱেশ্যন আলোচনা কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। এতিয়া বলক আমি এটা কুৱেশ্যন আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাই ইজ ইণ্ডিয়ান কল্ড এ ৰিপাব্লিক? ভাৰতক কিয় গণতন্ত্ৰ বোলা হয়? ইয়াত আপোনালোকৰ অপশ্যনসমূহ দিয়া আছে, মই অপশ্যনসমূহ আপোনালোকৰ আগত নপঢ়োঁ, মই ডাইৰেক্ট এনচাৰটো কৰিছোঁ। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপুল। ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় কাৰণে কি কৈছে ভাৰতক ৰিপাব্লিক বোলা হয়। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 2, হাউ মেনি চিডিউলছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এট প্ৰেজেণ্ট? বৰ্তমান ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, 12 অৰ্থাৎ 12টা অনুসূচী আছে। কুৱেশ্যন নম্বৰ 3, হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ইনভিছেজেছ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন আপ টু দ্য এজ অফ 14 years? কৈছে যে সংবিধানৰ কোনটো অনুচ্ছেদ শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ আৰ্টিকেল 45, 45 নং অনুচ্ছেদত শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ডিটাৰমাইন্স ডেট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ফেডাৰেল? তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়? ইয়াৰ আপোনাৰ শুদ্ধটো হ'ব অপশ্যন ডি, ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন দ্য চেণ্টাৰ এণ্ড ষ্টেটছ। কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? কৈছে যে তলৰ কোনজন ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ আছিল? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰ আছিলে কি আছিলে ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ। কুৱেশ্যন নম্বৰ 6, হু এমং দ্য ফলোয়িং ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ টু দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া? তলৰ কোনজন ভাৰতৰ সংবিধানৰ সাংবিধানিক পৰামৰ্শদাতা আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ ডক্টৰ বি এন ৰাও। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, ইন দ্য কেছ অফ এ ডেডলক বিটুইন দ্য টু হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট দ্য জইণ্ট ছিটিং ইজ প্ৰেচাইডেড অভাৰ বাই দ্য? কৈছে যে সংসদৰ দুয়োটা সদনৰ অচলাৱস্থাৰ সময়ত যুটীয়া বৈঠকত সভাপতিত্ব কৰে কোনে কৰে? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি অৰ্থাৎ স্পীকাৰ অফ লোকসভা, লোকসভাৰ অধ্যক্ষই। কুৱেশ্যন নম্বৰ 8, ৰেলৱে ইজ এ ছাবজেক্ট অন দ্য অৰ্থাৎ ৰেলপথ হৈছে ড্ৰেছৰ বিষয়বস্তু। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, ইউনিয়ন লিষ্ট অৰ্থাৎ কেন্দ্ৰীয় সূচী। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য মিনিমাম এজ ফৰ বিং দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট? কৈছে যে সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি অৰ্থাৎ 25 বছৰ হোৱা উচিত। কুৱেশ্যন নম্বৰ 10, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়ান হেল্ড? কৈছে যে ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি অৰ্থাৎ 9 ডিচেম্বৰ 1946 চনত। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 11, হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য ইণ্ডিয়ান ইউনিয়ন? ভাৰত যুক্তৰাজ্যৰ কাৰ্যকৰী মুৰব্বী কোন? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ অৰ্থাৎ প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 12, হু ইজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, ভাইচ প্ৰেছিডেণ্ট অৰ্থাৎ উপ ৰাষ্ট্ৰপতি। উপ ৰাষ্ট্ৰপতিয়ে হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। কুৱেশ্যন নম্বৰ 13, টু হুইচ পোষ্ট ডজ দ্য প্ৰেছিডেণ্ট এপইণ্ট দ্য লিডাৰ অফ দ্য মেজৰিটি পাৰ্টি ইন দ্য লোকসভা? কৈছে যে লোকসভাৰ নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি পদত নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 14, টু হুম আৰ দ্য কাউন্সিল অফ মিনিষ্টাৰ ইন দ্য কেবিনেট কালেক্টিভলি ৰেছপঞ্চিবল? কৈছে যে কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদৰ ওচৰত দায়বদ্ধ। কুৱেশ্যন নম্বৰ 15, হু এপইণ্ট দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ মহান্যায়বাদীক কোনে নিযুক্তি প্ৰদান কৰে? খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি,
প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মহান্যায়বাদীক নিযুক্তি প্ৰদান কৰে কুৱেশ্যন নম্বৰ 16 হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এ ষ্টেট ইন ইণ্ডিয়া কৈছে যে ভাৰতৰ কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি গভৰ্ণৰ অফ এ ষ্টেট এখন ৰাজ্যৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী নিযুক্তি প্ৰদান কৰে কুৱেশ্যন নম্বৰ 17 হু ইজ দ্য হেড অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী কুৱেশ্যন নম্বৰ 18 হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ গভৰ্ণৰ অফ দ্য ষ্টেট ৰাজ্যৰ ৰাজ্যপাল অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল হৈছে ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 19 হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি 35 ইয়াৰ্ছ অৰ্থাৎ 35 বছৰ হ'ব লাগিব 35 বছৰ হ'লেহে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লাষ্ট কুৱেশ্যনটোলৈ আহোঁ হোৱাট ইজ দ্য মিনিমাম এজ টু কোৱালিফাই ফৰ দ্য ইলেকশ্যন টু দ্য লোকসভা কৈছে লোকসভালৈ নিৰ্বাচিত হ'বলৈ ন্যূনতম বয়স কিমান হোৱা উচিত ইয়াৰ আপোনাৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ 25 বছৰ হ'লেহে লোকসভা নিৰ্বাচিত হ'ব পাৰিব বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই পাৰ্ট 2 আৰু কুৱেশ্যনৰ ওপৰত আমি ডিছকাছ কৰিম আপোনালোকে যদি সকলোবোৰ বিষয়ৰ ওপৰত MCQ কুৱেশ্যন পাবৰ বাবে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম